বাঘজানত আৰ্তনাদ। বাঘজানৰ অগ্নিপিণ্ডৰ ধ্বংসস্তূপত অইলৰ অট্টহাস্য, জন এনাৰ্জিৰ নিৰাপদ অৱস্থান আৰু প্ৰাণৰ তাৰণাত বিপন্ন জনতাৰ নিৰাপত্তাৰ সন্ধান। তদন্তৰ নিৰ্দেশতে শেষ জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিকাৰী জননায়কৰ। জ্ঞানবিহীন বিভাগীয় মন্ত্ৰীৰ উদ্ভট বক্তব্যই দিয়ে অমানৱতাৰ স্বাক্ষৰ। নুশুনিলে কোনেও দুৰ্লভ তীখেশ্বৰৰ মৰণ আৰ্তনাদ। শুনাৰো নাই আজি অৱকাশ, আত্মীয়ৰ হিয়া ভগা কৰোণ কান্দোন। আশাবোৰ জুই হৈ, ভাষাবোৰ ৰোদন হৈ, কল্পনাবোৰ হৈ উৰি গ'ল গগনচুম্বী এজাক উষ্ম ধোঁৱা। খাটি খোৱা জনতাৰ কপালৰ ঘামবোৰ মাথো হৈ ৰ'ল এখনি ক'লা দলিচা। নিচানে পৰি ৰ'ল তাত ONGCৰ প্ৰযুক্তিৰ ফপলা স্বৰূপ। গণতন্ত্ৰ তাকো মৃত্যুৰ ৰেংক, জীৱনৰ মূল্যৰ ব্যৱধান। সম্পদ, পৰিৱেশ, জৈৱ বৈচিত্ৰ্যৰ উন্নয়নৰ আঁচনিবোৰ হৈ ৰ'ল ঊৰ্ধ্বমুখী এক লেলিহান শিখা। জীৱন সংগ্ৰামেৰে সজা মৰমৰ ঘৰখন, লাগনি গছবোৰ আৰু শাকনি বাৰীডৰা এতিয়া একাজলি ক'লা ছাই। নাজানো হৰ্তা কৰ্তাৰ ৰঙীন চশমাৰে সেয়া কি ৰং দেখে।